ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 9ৰ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল পঢ়াম হেতু আগষ্ট মাহত পঢ়াব লাগে দেই লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটো পঢ়িম ইংৰাজী টাৰ্মটো হৈছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল আমি আগতে মই তোমালোকক পলিনমিয়াল পঢ়াওতে লিনিয়াৰ কোনবোৰ হয় দ্বিঘাত কোনবোৰ হয় ত্ৰিঘাত কোনবোৰ হয় সেই বিষয়ে মই কৈছিলো এতিয়া ইকুৱেশ্যনৰ ক্ষেত্ৰত আমি ক'ব লাগিব ইকুৱেশ্যনটো কাক বোলে যেতিয়া কিছুমান জ্ঞাত আৰু অজ্ঞাত ৰাশি কি হয় এজোৰ সমান চিনৰ জৰিয়তে দুটা পক্ষত ভাগ কৰি থোৱা থাকে তেতিয়া আসলে সেইটো সমীকৰণ বুলি কয় আৰু সমীকৰণ বিলাকৰ এটা সমাধান আছে নহয়নে আৰু সেই সমীকৰণ বিলাক আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব পাৰে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব পাৰে আমি এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কথা পঢ়িম এতিয়া আছে এটা চলকযুক্ত ৰৈখিক সমীকৰণ চোৱা 2 প্লাস ধৰি লোৱা 5 এটো কি হ'ব এটা চলক আছে এটা চলকযুক্ত ৰৈখিক সমীকৰণ যেটো ইয়াৰ মাত্ৰা মান 1 গতিকে ইয়াৰ এটা নিৰ্দিষ্ট মান আছে x plus 2 minus 2 5 plus minus 2 তে কি হ'ব x is equal to 3 হ'ব এই মানটো অদ্বিতীয় x ৰ আৰু দ্বিতীয়টা মান নাই এটো অদ্বিতীয়টা মান আছে গতিকে এটোই হৈছে এই x plus 2 equal to 5 একঘাতৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান এতিয়া চোৱা এই ৰৈখিক সমাধান বিলাক আমি গ্ৰাফত সংস্থাপন কৰিব পাৰো এতিয়া যদি মই এটো যদি সংস্থাপন কৰো কি হ'ব এটো 0.0123456 -1 -2 -3 -4 -5 -5 তে x is equal to +3 1 2 3 এই পইণ্টটো হ'ব কি হ'ব এই x plus 2 equal to 5 সমীকৰণটোৰ সমাধানৰ লেখ দেই এতিয়া চোৱা এটা সমীকৰণ সমাধান কৰিবলৈ যাওঁতে মই এই কথা অকমান পুনৰ আলোচনা কৰি দিছো এটা সমীকৰণ সমাধান কৰিবলৈ যাওঁতে আমি কেইটামান কথা মনত ৰাখিব লাগে এই কথাকিটা হৈছে যে এটা সমীকৰণ সমাধান কৰিবলৈ যাওঁতে এক নম্বৰ কি হৈছে এক সমান সংখ্যা সমান অশূন্য সংখ্যা দুয়োফালে যোগ বা বিয়োগ কৰিব লাগে এটা সমান সংখ্যা সমান চিনৰ দুয়োফালে যোগ বা বিয়োগ কৰিব লাগে ঠিক তেনেধৰণে 2 নম্বৰ কণ্ডিশ্যন হৈছে যে একেটা সমান সংখ্যা দুয়োটা পক্ষত পূৰণ বা দুয়োটা পক্ষকে হৰণ কৰিব লাগে আৰু এই যে আমি x plus 2 equal to 5 সমীকৰণটো সমাধান কৰোতে আমি কি কৰিছিলো এটা সমান সংখ্যা আমি কি কৰিছিলো দুয়োফালে বিয়োগ কৰিছিলো দেখিছানে সেই সমান সংখ্যাটো হৈছে 2 হেতু কথা কৈছে এতিয়া ধৰি লোৱা আৰু এটা সমীকৰণ আছে 5x plus 10 equal to 15 এইটো আছে এতিয়া চোৱা ইয়াত প্ৰত্যেকতে 5 এটা উৎপাদক হৈ আছে গতিকে আমি 5 টোৰে প্ৰত্যেককে হৰণ কৰিব পাৰিম 5x plus 10 by 5 equal to 15 by 5 আমি এনেকে কৰি সৰু কৰি ল'ব পাৰো গতিকে আমি একেটা সমান সংখ্যাই হৰণ বা একেটা সমান সংখ্যাই দুয়ো পক্ষকে পূৰণ কৰি ল'ব লাগিব হেতুৱে হৈছে এটা মনত ৰাখিবলগীয়া আমাৰ কথা একঘাতৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত এতিয়া চোৱা আমি কি কৰিম এতিয়া আমি
আচলতে আমাৰ চেপ্টাৰটো হৈছে একঘাতৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কথা আমি পঢ়িবলৈ আহিছোঁ। এতিয়া চোৱা, ৰমেনে, মই এটা সৰু কথা কৈছোঁ, ৰমেনে যদু আৰু মধুক একেলগে 15খন কিতাপ দিলে। মই কৈছোঁ ৰমেনে যদু আৰু মধুক একেলগে 15খন কিতাপ দিলে। এতিয়া আমি যদুক কেইখন দিলে আমি নাজানো, মধুক কেইখন দিলে আমি নাজানো। এতিয়া কিন্তু মুঠতে কিতাপ দিছে 15খন। এতিয়া আমি এই সমীকৰণটো আমি এটা চলকতো কৰিব পাৰো আৰু দুটা চলকতো কৰিব পাৰো। মই দেখুৱাই দিছো, চোৱা, ধৰা হ'ল এটা চলকত যদি কৰো, মই এটা চলকত যদি কৰিবলৈ যাওঁ, এটা চলকত কৰিলে ধৰা হ'ল যদুক দিলে xখন, নহয়নে? তেতিয়াহ'লে মধুক দিব কিমান? মধুক দিব 15 মাইনাছ xখন, নহয়নে? তেতিয়াহ'লে x প্লাছ 15 মাইনাছ x ইজ ইকুৱেল টু 15 হৈ গ'ল নাই? এইটো আচলতে সমীকৰণ হিচাপে নিলিখে, মই তোমালোকক কৈছো। কিন্তু এইটো যদি দুটা চলকৰ সহায়ত যদি লিখো, তেতিয়াহ'লে কি হ'ব? ধৰা হ'ল যদুক দিলে xখন, আৰু মধুক দিলে yখন। তেতিয়াহ'লে সমীকৰণটো কি হ'ব? x প্লাছ y ইকুৱেল টু 15। এইটো এটা সমীকৰণ, নহয়নে? আৰু এইটো কেনেকুৱা সমীকৰণ? দুটা চলক আছে, ইয়াত দুটা চলক আছে, আৰু সেই চলক দুটা কেনেকুৱা? একঘাতৰ। সেইকাৰণে ইয়াক কয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আৰু সেইটোকে আমি এনেকে লিখিব পাৰো, x প্লাছ y মাইনাছ 15 ইজ ইকুৱেল টু 0। এইটো হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ। এতিয়া তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ এটা পালো। গতিকে দুটা চলকৰ ৰৈখিক সমীকৰণটো এটা সাধাৰণ মানে ফৰ্মুলাত ইনক্লুড কৰে, ফৰ্মুলাত সৈতে লিখে। সেইটো হৈছে ax প্লাছ by প্লাছ c ইজ ইকুৱেল টু 0। এইটো হৈছে আদৰ্শ ৰূপ, তাৰমানে মোৰ শব্দটো অহা নাছিলে, ষ্টেণ্ডাৰ্ড ফৰ্ম। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ফৰ্মটো হৈছে ax প্লাছ by প্লাছ c ইকুৱেল টু 0, য'ত a b c প্ৰত্যেকেই বাস্তৱ সংখ্যা। আৰু চাবা a আৰু b নট ইকুৱেল টু 0, কাৰণ a আৰু b যদি 0 হৈ যায় তেতিয়াহ'লে সমীকৰণটো নাথাকিব। সেইটো হৈছে এটা আদৰ্শ ৰূপ, সমীকৰণটো এটা আদৰ্শ ৰূপ। এতিয়া চোৱা, এতিয়া কি হ'ব? এতিয়া তোমালোকক অংকত দিব যে এতিয়া উদাহৰণ 1টোত 94 পেজৰ উদাহৰণৰ 1ত এটা প্ৰশ্ন দিছে। 94 পেজত, পেজ নাম্বাৰ 94, উদাহৰণত এটা অংক দিছে যে তলৰ প্ৰতিটো সমীকৰণ ax প্লাছ by প্লাছ c ইকুৱেল টু 0 আৰ্হিত লিখা আৰু প্ৰতি ক্ষেত্ৰতে a b c ৰ মান নিৰ্ণয় কৰা। 1 নম্বৰটো দিছে 2x প্লাছ 3y ইকুৱেল টু 4.37। কি কৈছে? এইটো কি কৈছে? এই সমীকৰণটো কি কৈছে? ax প্লাছ by প্লাছ c আকাৰত লিখিবলৈ কৈছে। আমি যদি সেইটো লিখো, 2x প্লাছ 3y মাইনাছ 4.37 ইকুৱেল টু 0 হ'ব। ax প্লাছ by প্লাছ c ইকুৱেল টু 0 ফৰ্মত। আৰু ইয়াত a ইকুৱেল টু হ'ব 2, b ইকুৱেল টু হ'ব 3, আৰু c ইকুৱেল টু হ'ব মাইনাছ 4.37। এতিয়া তোমালোকৰ 4.1 অনুশীলনী এনেধৰণৰ অংক, 2 নম্বৰটো হৈছে এনেধৰণৰ অংক, 1 নম্বৰটো বেলেগ অংক। মই গতিকে 1 নম্বৰ পৰাই মই তোমালোকক কৰি দিম। মই অংকটো কৰিবলৈ যত্ন কৰোঁ। 1 নম্বৰটো কি দিছে? 1 নম্বৰটো দিছে 4.1 অনুশীলনী 4.1ৰ 1 নম্বৰ অংক। 1 নম্বৰ অংকটোত কি দিছে? এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। কি কৈছে? এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ।
প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাবা প্ৰশ্নটো কি দিছে এটা এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ গতিকে কি হৈছে ধৰা হ'ল কলমৰ দাম মোৰ দাম x টকা মই ধৰি ললো আৰু বহীৰ দাম টুকা বহীৰ দাম y টকা এটা কি কৈছে যে এই বহীখন ইয়াৰ দুগুণ এটাকে সমীকৰণটো কি হ'ব সমীকৰণটো হ'ব y equal to 2x এইটোৱে হৈছে সমীকৰণ এটো যদি আমি ax plus by plus c আকাৰত লিখো 2x minus y equal to 0 ইয়াত c টাৰ্মটো তাৰমানে নাই এটো সমীকৰণ হ'ব লিখিবলৈ মই নাই কোৱা কিন্তু মই তোমালোকক লিখি দিছো তাৰ পিছত 2 নম্বৰ অংকটো দিছে তলৰ ৰৈখিক সমীকৰণবিলাক ax plus by plus c প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰত a আৰু b আৰু c ৰ মান নিৰ্ণয় কৰা প্ৰথমটো দিছে এক নম্বৰটো দিছে 2x plus 3y equal to 9.35 bar এটো তাৰমানে কি পৌনপনিককে 5টো উলাই গৈ থাকে গতিকে এটো কি কৰিবলৈ কৈছে ax plus by plus c আকাৰত প্ৰকাশ কৰিবলৈ কৈছে গতিকে 2x plus 3y minus 9.35 equal to 0 আমাৰ ax plus by plus c আকাৰত প্ৰকাশ কৰা হৈ গল ইয়াত a equal to হ'ব 2 b equal to হ'ব 3 c equal to হ'ব minus 9.35 bar এটো আছে আকৌ দেই কি বাৰ মই ইয়াৰ এটা দুটা আৰু এটা কৰি দিও বাকিখিনি তোমালোকে কৰিবা x minus y by 5 equal to minus 10 equal to 0 দিছে এটো সোয়া এটো 2 নম্বৰ অংক মই এটো মানে এনেকে আছে কাৰণে দিছো হৰণ হৈ আছে কাৰণে দিছো এটো ax plus by plus c equal to 0 ax plus by plus c পৰিয়া আছে গতিকে ইয়াত কি হ'ব a equal to হ'ব 1 b equal to হ'ব minus 1 by 5 আৰু c is equal to হ'ব minus 10 এতিয়া 4.1 ৰ মই এক নম্বৰটো কৰি দিলো 2 1 আৰু 2 কৰি দিলো বাকি কিটা তোমালোকক মই হোমৱৰ্ক দিলো